হাই গাইজ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে কাতি বিহু। সকলোলৈকে কাতি বিহুৰ অশেষ শুভকামনাৰ লগতে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আপোনালোকলৈ। এতিয়া মই গৰু জাকৰ দিব যাব ওলাই আছোঁ। চাই দিব ভিডিঅ'টো শেষলৈকে। গৰুবিলাকক বান্ধিব যাই আছোঁ এতিয়া, আৰু আমাৰ গৰুবিলাকক চিনাকি কৰি দিছোঁ। এইটো আমাৰ দামৰাটো, আৰু এইটো কাৰলটো, সেই দুটা হালোৱা দুটাটো মোৰ। যিহেতু আমি খেতিয়ক মানুহ, গৰুবিলাকক ৰাতিপুৱা বন্ধা আৰু গধূলি হ'লে চপাই থোৱা সি এটা কাম থাকে, আৰু আছে বহুত কাম। গতিকে আপোনালোকক আজি মোৰ দিনটোৰ ভ্লগ এটা দিওঁ ভাবিলোঁ, আৰু গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু আজি কঙালী বিহু, জানে আৰু অসমীয়া যদি আপুনি, বিহু আমাৰ তিনিটি। গৰুখিনি বান্ধা হৈ গ'ল, এই বাখৰাটোতে দি থলোঁ। আৰু মই ঘৰলৈ যাই আছোঁ। চাওক, ধানবিলাক ওলাব ধৰিলে। এয়া দেখিছে আপোনালোকে, সোণোৱালী শস্যৰে ভৰি পৰিব। আৰু গাইছ, মোৰ ধানখিনি পকিব ল'লে। এয়া কেইদিনমান পিছত চাগে আৰু কাটিব লগা হ'ব। এয়া পকিলেই গোটেইবিলাক। আপোনালোকক যে দেখুৱাইছিলোঁ মই ধান ৰোৱা ভিডিঅ'টো, সেই ভিডিঅ'টোত এই ধানখিনি ৰোৱা হৈছিলে। বেয়া হোৱা নাই, ঠিকে আছে, ধানখিনি ধুনীয়া হৈছে। বাখৰা মাটি হয়, ইয়াৰ পৰা আৰু কিমান ভাল হ'ব। ঠিকে আছে, ধানখিনি ধুনীয়া হৈছে। পকিবলৈ লৈছে, এয়া কলপক দিছে, অলপ অলপ পকিব ধৰিছে। এইটো চাহ ভাত খাই এতিয়া কামত যাব ওলাইছোঁ। আৰু টাইম হৈছে এতিয়া 8:02, আৰু মোৰ লগত মাই ডিয়াৰ যাব, লগতে বাবু যাব, আৰু আপোনালোকতো থাকিবই। গতিকে ভিডিঅ'ৰ পৰা আঁতৰি নাযাব, আপোনালোকৰ লগত লৈ যাই আছোঁ। গাইজ, আহি পালোঁ আমি, আৰু আপোনালোকক মোৰ ভিতৰলৈ লৈ যাই আছোঁ। এইটো কঙালী বিহু, কাতি বিহু। সেইবাবে বিদ্যালয়বিলাক বন্ধ আজি, আৰু কোনো ল'ৰা ছোৱালী অহা নাই। আৰু এয়া মোৰ লগত মাই ডিয়াৰ, আৰু লগতে বাবু আহিছে, আৰু আপোনালোকতো আছেই লগত। এতিয়া বহুত দিনেই হ'ল মই ইয়াতে আৰ্ট কৰি থকা, আৰু আজি কমপ্লিট কৰিম বুলি ভাবিছোঁ। আৰু সেইবাবে মাই ডিয়াৰে আৰু বাবুৱে আহিছে মোৰ লগত। কেনেকৈ ছবি আঁকিছা চোৱাচোন, আমিও যাওঁ চাবলৈ, সেনেকুৱা ক'ল। গতিকে লৈ আহিছোঁ। এতিয়া আপোনালোকক মই পিকচাৰবিলাক দেখুৱাম, কি কি আঁকিছোঁ চাব। বৰ্ডত এনেকুৱাকৈ ছবি অঁকা হৈছে। এই তলত মাছবিলাক, আৰু ওপৰত জীৱ জন্তুবিলাক আছে, আৰু সকলোবিলাকে আছে, গৰু ছাগলৰ পৰা আদি কৰি। আৰু এইয়া চৰ চিহ্নবিলাক লিখিছোঁ ইয়াতে, স্বৰ বৰ্ণ। আৰু ওপৰত এইয়া চিলনী আঁকিছোঁ, সেইটো বগলী। আৰু এতিয়া সেই পিনে এটা আঁকিব লাগিব, আজি এইবিলাক মেকআপ কৰিব লাগিব। আৰু এইটো ব্যঞ্জন বৰ্ণ, ক-খটো লিখিছোঁ, আৰু বেলেগ বেলেগ কালাৰ দি লিখিব লাগে বুলি লিখিছোঁ। কাউৰী, ভাটৌ, আৰু মহ, বৰল, বহুত কিবা কিবি আঁকিছোঁ। গোটেই ৰুমটোৱে ছবিৰে ভৰাই দিছোঁ। আৰু এতিয়া ময়ূৰ, বহুত কিবা কিবি আঁকিছোঁ। এই 1, 2 বিলাক লিখিছোঁ এনেকৈ। আৰু এই ফল ভাষাৰবিলাকৰ নামবিলাক লিখিব আছে, সেইবিলাক নামবিলাক লিখিলেই হ'ল। আৰু আজি এনেকুৱা ডাঙৰ ডাঙৰ পিকচাৰ আঁকিছোঁ। এয়া গাইজ, আন্ধাৰে হৈ গ'ল, ৰাতি হ'ল। এইবিলাক আঁকিলোঁ, বহুত টাইম লাগিল। মাগুৰ মাছ, বৰালি মাছ, এইবিলাক একদম কমপ্লিট কৰি দিলোঁ। আৰু ৰুমটো এনেকুৱা। আৰু এই লুডুটো আঁকিলোঁ। এই লুডুটো আঁকোতে টাইম বহুত লাগিল। এইবিলাক এনেকুৱা। এতিয়া যাওঁ, এইখিনি আৰু একদম ৰাতি
ৰাতি হৈ গ'ল, আন্ধাৰ হৈ গ'ল, সেইবাবে আপোনালোকক ফটোবিলাক দেখুৱাব নোৱাৰিলোঁ। আজি দেখুৱাম ভাবিছোঁ। এতিয়া স্কুলত আহিছোঁ আৰু মানে চাবিটোও দিব আহিছোঁ। মই চাবিটো দি যাম আৰু পইচা পাব লগা আছে, পইচাবিলাক লৈ যাম। এতিয়া আপোনালোকক স্কুলৰ ভিতৰলৈ লৈ যাই আছোঁ মই। আৰু গাছটো চাওকচোন ইমান ধুনীয়া, মানে সেই গাছটোৰ ঠানিটোত উঠি মানে ফটো উঠিব ধুনীয়া হ'লে, মানে এতিয়া মোবাইল ধৰা মানুহ নাই, অকলে এনেকৈ ভিডিঅ' বনালোঁ আৰু। এতিয়া ভিতৰলৈ লৈ যাই আছোঁ আপোনালোকক। ঘৰৰ সন্মুখেদি লৈ যাম আপোনালোকক। এইটো স্কুলখনৰ গেট। আৰু ল'ৰা ছোৱালীবিলাকে আজি স্কুলত আহিছে এয়া। আৰু শেৱালি ফুলটো ইমান ধুনীয়াকৈ ফুলিছে এয়া, একদম গোটেই শেৱালি ফুল ভৰি আছে এইবিলাক এয়া। ইমান ধুনীয়া, মানে গোটেই শেৱালি ফুল ভৰি আছে। আৰু এইটো ৰুমতে মই ছবিটো আঁকিছিলোঁ, আপোনালোকক কি ছবি আঁকিছোঁ দেখুৱাম। ছোৱালীবিলাক স্কুলত আহিছে আৰু মোক মানে ভিডিঅ' বনোৱা দেখা পাই কৈ আছে বোলে ভিডিঅ' বনাই আছে, মই ক'লো ভিডিঅ' ওলাবি নেকি, মানে ওলাব বোলে। এয়া ক'ত গ'লে বাবু এতিয়া, এয়া লাজ কৰিছে, মানে এইফালে দাউৰি গৈছে। এয়া লৈ যাই আছোঁ আপোনালোকক। এয়া মানে এইখিনি কৰোঁতে যোৱাকালি মোৰ আন্ধাৰ হৈ গৈছে। এয়া এই লুডু খেলাটো আঁকিছোঁ, মানে এশলৈকে আঁকিব লগা হৈছে। আৰু আজি এফালৰ পৰা দেখুৱাম ভাবিছোঁ আপোনালোকক। এয়া ৰেলগাড়ীটো এনেকৈ 1 2 3 4 5 এনেকৈ 10লৈকে অঁকা হৈছে। আৰু মহ, বৰল, ভমৰা, উকনি, ভগৰুৱা, কোমৰণি, উৰ, পৰুৱা, ফৰিং, আৰু সেইটো মৌমাখি, আৰু এইটো মকৰা, আৰু ইয়াৰ পখিলা, জোবা। অঁ বাবু, সেই লাইটটা অফ কৰি দিওঁ, সেই লাইটটা অফ কৰি দিম। ইহঁতে মানে মোৰ ছবি চাব আহিছে। এই লাইটটা, দীঘল লাইটটা, সেই দীঘল লাইটটা অফ কৰি দিওঁ, মানে লাইটৰ খৰচাটো বেলেগকৈ আহি আছে। ইয়াৰ গোলাপ, সূৰ্যমুখী, কল, মধুৰিআম, জলফাই, কমলা, আম এইবিলাক। আৰু এটা ডাঙৰকৈ গছ আঁকিছোঁ। আৰু বাইদেউটোৱে এয়া কিতাপবিলাক দেখুৱাই আছে ল'ৰা ছোৱালীবিলাকক। একদম ৰুমটো গোটেই ছবিৰে ভৰাই দিছোঁ। আৰু এয়া পিঁয়াজ, আলু, তিয়ঁহ, আৰু এতিয়া চিৰিয়াখানাটো আঁকিছোঁ। একদম ডাঙৰ ডাঙৰকৈ ছবি আঁকিব লগা হৈছে ইয়াত। এইটো চুৱেটাৰ, আৰু এয়া মানে ব্লেকবৰ্ডটো কভাৰ কৰি গোটেইখিনি আঁকিব লগা হৈছে, এয়া নামৰ পৰা ওপৰলৈকে। অঁ লাইটটা দিত বাবু, এইটার এতে লাইটটা দিত। অঁ 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 জ্বলছে দে। পুঠি, গৰৈ, চিলবে সরবন সংখ্যা পাবো। এইবিলাকে আঁকিছোঁ ৰুমটোত। আৰু আপোনালোকক বিষয়লৈ কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ ল'ৰা ছোৱালীবিলাক আছে, চাই আছে, সিহঁতে লাজ কৰিছে, মানে হাই কৰিছে ভিডিঅ' দেখাব নি। গতিকে ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ। বাই বাই।